নমস্কাৰ যিসকলে আমাৰ চুৰৰ লুটিগুটি প্ৰথমৰ পৰা চোৱা নাই সেইসকলক মই প্ৰথম খণ্ডৰ পৰা চাবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ মৰণ নহয় মাইকীটোনো ক'ত ওলাই গ'ল দেচোন এতিয়ালৈকে শুনাই দে চাইকেলখন বিৰাট লেতেৰা হৈছে দেখোন মই নামাজিলো কাই মাছব এটাই মাত্ৰ মানুহ মই ঘৰখনত ই মৰণ নহয় বুঢ়ীটো হেই হ'ল দে ঐ চাবিটো মই ইয়াত থুলুংহে ধেইতৰে ই মৰণ নহয় মাইকীটো আহিটো বিচাৰি তালাফৰ লগাই দিব মৰণ নোহোৱা নেটৱৰ্কটোও নাই হেল্ল' হা বাদে দি নেটৱৰ্ক নাই পিছত ৰাস্তাত ফোন কৰি ল'ম নেটৱৰ্কটো পাইছে এতিয়া অলপ ফোন এটা কৰিয়ে লওঁ হেল্ল' মামলা লওঁ চাবিটো ফুটাত দরজার ফুটাত ওগুলা কবাত যায় অলপ সকামত যাক সকামত যাব হয় নেকি ঘৰত কোনো নাই নেকি ঘৰত নাই খুৰী লগত গৈছি খুৰী অলপ লাগিছে হয় নেকি দে যা কৃষ্ণ হয় মানে লাডু ফুটাই যায় আজি বুঢ়াৰ ঘৰত চুৰ কৰি এটা কাম কৰোঁ কি ভৱেশটাক বিচাৰি যাংছো চোক মৰণ নোহোৱাটো বা ক'ত মৰি থাকে ই পথাৰত আছে কিজানি বেঠিগলা বাতি ফুটাটো ক'ত আছে সেইটোৱে চাব লাগে ঠেকি দে আগৰজনী খেদি দে ঢেকি দে আগৰজনী খেদি দে সান্ধ পিঠাগুৰি আৰু থবি চিৰা ভাজি ঘৰলৈ আহিলে মই যতনাই দিবি ঢেকি দে মোৰে লাহৰি হে তহঁতে দেখোন হে গোটেইকেইটাই আহিছা দেখোন নাই তাকেতো উঠিয়া সোনকালকে উঠিয়া আবে ডাঙৰ অংক আছে আজি ৰাম বেজাই গৰম হেলেই কাম কৰিছিলা হে তহঁতে কৰবে মই নাযাওঁৱেই ভাই কিয় নাযাওঁ সেই নাৰী নিৰ্যাতনৰ আৰু ড্ৰাগছৰ বিৰুদ্ধে তহঁতে মাত মাতা আকৌ তহঁতে চুৰ কৰিব ওলা এইটো এই সাংঘাতিক কথা হৈছে ধৰা পৰিলে কিন্তু পিঠি বেদবেদিয়া কৰি দিব দে নহয় বে আজি লাষ্ট এই ভৱেশদা যৌ নাকিব কৰি আজি লাষ্ট মই নাযাওঁৱেই ভাই ধেত তেৰি এইটো আমাৰ পেচা নহয় বে নিচাহে হে খানা এটাতো খাব পাৰিম ভাই বুঢ়াৰ ঘৰত বোলে বুঢ়ীও নাই সেই বুঢ়াই আমাক কৈ থৈ গৈছে আমি শুনছো হ'লেও নাযাওঁ যা ঐ ই নাযায় যদি আমাৰে ভুল থাক তই ইয়াতেই থাক আমি যাওঁ পিছত আৰু নকবি নকম যা মই কামখিনিকে কৰোঁ সেই তহঁতৰ লগত থাকিলে দালি নিসিজিব সেই চিৰিয়া আহি দেখা পালি আকৌ ঝাৰু দি কোবাব সেই কৰ্মই ধৰ্ম নহয় কথাতে আছে ফুটা ক'ত ফুটাত আছে বোলে ফুটা ক'ত আছে ফুটা বা ফুটাটো ফুটা তাকেতো এইটো দেখি চাচোন ফুটা পাই গ'লো ফুটা এইটো ফুটা না খোলা চাবি বা কোনটো খোল মানুহ আছে নেকি চাওঁ তেৰি ফাঁচি গেল ইটোও নহয়চোন এইপাতেৰি খোল ঠিকৰি ঘৰত মানুহ থকা নাথাকা কথাটো ইহঁতে মোক কিয় সুধিলা আৰু ঘৰত মানুহ নাই বুলি কওঁতে ইমান ফূৰ্তি হ'ল এতে কিবা হেষ্ট নেষ্ট কৰিব এতে ঘৰত যাই চাৱাই ভাল হ'ব যাং আৰু
আছে দেখোন কিবা লণ্ডা ভণ্ডা কুৰ্লা নেকি এনে কুৰ্লা নহয় কুৰ্চিয়ে ধেৎ তেৰি কি হ'ল এইগিলা খান কি হ'ল চি 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 এইগিলা খান দিন দুপৰতে মোৰ ঘৰত কি লুটি গুটি হবা ধৰছি ওপৰত থকাজনেহে জানব আৰু কলদংবোৰে মোকে ক'লে নেকি বে তলত থকা কেইটাক দেখাই নাই ৰ বুঢ়া বাকী তলত থকা কেইটাক দেখা নাই হে তলতো আছে এই 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 উলা 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 তই নাম নামিম এই এই দাদা দাদা আংকুল খুৰা খুৰী তাক ফিক্স কে গো খুৰা মোকতো আপুনি বিচুতে মাৰং বুলি মাৰিব পাৰিবি মই কাৰণ আপোনাৰ কাষতে আছো আগতে তাক মাৰ অ হয় নেকি অ ঠিকে কৈছা তো ঘটি মোক ফাঁচাই দিলি বে অ ইয়াক ধৰব লাগলি তো জখলাপাত লাগব ৰ মই জখলাপাত লৈ আহোঁ এই ৰচুৰ ৰখুৰা আপুনি যাব নালাগে আপুনি আৰু ইমান কষ্ট কৰি কিয় যাব লাগে কিয় মই যাম আমাৰ নিশ্চয় চেঙৰা ল'ৰাকেইটা থাকোঁতে আপোনাক আৰু কিয় কষ্ট দিম আপুনি যদি জখলা আনব যায় ই পলাব হয় না পলাবই গতিকে মই যাওঁ তই যাবি নেকি দে পিছে সোনকালে আহিবি দে অ দে দে আহিম দে টেনচন ল'ব নালাগে তই তাক কলটং বুঢ়া তক এনে গাঁৱত নামাতে কলটং বুলি ৰ তোক দি আছো ৰ জাখলাপাত আনবা গেছি নহয় তোক আহি পালে তামাম কোবাম নামাই লৈ কেনে তাৰপিছত তাক কোবাম চুৰ কৰবা আহিছা মোৰ ঘৰত ৰ তাকে কোবাম ই জাখলাপাত দেখোন এতিয়াও আনিব নাই কি আছে বিচাৰিব পালা নাই ই পলালহে নেকি ইটান লাগি আহি পোৱা নাই মানুহটো ৰ চাই আহোংগে ৰ তই নপলাবি দেই অ নেযাও যা অ আহি আছোং ৰ ক'ত গেলি পলাল নেকি পলাল নেকি এতো নাই তাতো নাই তাতো নাই বেয়াকে চুনা লগাই গেল চাইকেল খান চাইকেল খান হাই ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা কথা কৈ থওঁ আমাৰ আৰু এটা চেনেল আছে সেই চেনেলটো হৈছে পি ৰাভা এণ্টাৰটেইনমেণ্ট বিভিন্ন আৰ্টিষ্টৰ লগত হোৱা জুমুনি বা শ্বুটিঙৰ কিছুমান মুহূৰ্ত আপোনালোকক দেখাম সেই চেনেলটো আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া আছে ডিছক্ৰিপশ্যনত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আজি আমাৰ এপিছডটো যোনে নতুনকৈ চালে সেইসকলক কৈছোঁ মানে আমাৰ কি বুলি কয় 1 নম্বৰ এপিছডৰ পৰা আপোনালোকে আমাৰ এই চোৰৰ লুটি খুটি চলি আছে গতিকে আপোনালোকে চাব নাপাহৰিব 1 নম্বৰ এপিছডৰ পৰা তো যিসকলে আমাৰ এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলক ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কাষতে থকা বেল আইকনটো মানে ঘণ্টাটো বজাই ল'বৰ কাৰণে নাপাহৰিব ধন্যবাদ বাই বাই